সমাজ দেখিছো তাৰে প্ৰকাশ গুৰু মোক গলা গৈ আমাক নিথৰুৱা কৰি থৈ নমস্কাৰ নাঙল জীয়লী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আছোহি সৰভোগ অঞ্চলত আৰু আজি আপোনালোকক আমি এই অঞ্চলৰ এগৰাকী জীয়ৰীৰ সৈতে পৰিচয় কৰাই দিম আৰু যিগৰাকীয়ে ইতিমধ্যে ভিন্ন প্ৰান্তত নৃত্য পৰিৱেশন কৰি মানুহৰ আশীষ লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ হৈছে ৰুকসাৰ খানম। প্ৰিয় দৰ্শক, আহক আমি ৰুকসাৰ খানমৰ সৈতে চিনাকি হওঁ। ৰুকসাৰ, তোমাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আমি ৰুকসাৰৰ সৈতে কথা পাতিম, ৰুকসাৰৰ বিষয়ে আপোনালোকক জনাম। প্ৰথমতে ৰুকসাৰৰ এটি নৃত্য আপোনালোকলৈ আগবঢ়াইছোঁ। শংকৰদেৱ গোলা গৈ গুৰু আমাক গোলা এৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰে প্ৰকাশ গুৰু মোক গলা গৈ আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰে প্ৰকাশ তুমি গঢ়ি যোৱা খাতামপুৰ থিয়া একতাৰ যিডাল এনাজৰী তুমি গঢ়ি যোৱা খাতামপুৰ থিয়া একতাৰ যিডাল এনাজৰী আজি দেখা পাওঁ যাই ছিগি ভাগি কোনে জোৰা দিব আকৌ আহি গুৰু মোৰ গোলা গৈ আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰে প্ৰকাশ হিংসা দেখো মৰা কটা মানৱতাৰ ধৰ্ম কতোৱেই নাই চৌদিশে হিংসা দেখো মৰা কটা মানৱতাৰ ধৰ্ম কতোৱেই নাই মানুহে নুবুজে মানুহৰে মূল কোনে আনি দিব চেতনাৰে দোল গুৰু মোৰ গোলা গৈ আমাক নিথৰুৱা
কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰে প্ৰকাশ ভকতৰ ভকতি কোতেনো হেৰাই ধৰ্মৰ সূৰ্য কোতেনো লুকাল ভকতৰ ভকতি কোতেনো হেৰাই ধৰ্মৰ সূৰ্য কোতেনো লুকাল সমাজখন চোৱাচোন আকৌ এবাৰ আহি সকলোকে দিয়া জ্ঞানৰে জ্যোতি গুৰু মোৰ গলা গৈ আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰে প্ৰকাশ দেখিছো তাৰে প্ৰকাশ দেখিছো তাৰে প্ৰকাশ গুৰু মোৰ গোৰা গৈ তল গৈল কলি ৰূপ কৃপাময় কৃষ্ণে জানা শুনিলা মনত কলিৰ ৰূপক প্ৰভু কৰিতে উদ্ধাৰ এই শংকৰ স্বৰূপে হৰি ভৈলা খুব সুন্দৰ ৰুকসাৰ এতিয়া তোমাৰ পৰিচয়টো যদি আমাৰ দৰ্শকসকলক অকণমান দিয়া মোৰ নাম ৰুকসাৰ খানম মোৰ দেউতাৰ নাম চাৰফুল ইছলাম খান মই সৰভোগ টাউন 1 নং ৱাৰ্ডত থাকোঁ মই বৰ্তমান এইচএছ ছেকেণ্ড ইয়াৰত পঢ়ি আছোঁ বৰনগৰ কলেজৰ পৰা পঢ়ি আছোঁ তুমি এই যে নৃত্যৰ জগতখনত প্ৰৱেশ কৰিলা তুমি এই জগতখনত কেতিয়া খোজ পেলাইছিলা মই ক্লাছ 6ত থাকোঁতে মই বৰনগৰ জাতীয় বিদ্যালয়ত গ'লোঁ তেতিয়া তাতে এটি নৃত্যৰ কম্পিটিশ্যন আছিল তাতে মই অংশগ্ৰহণ কৰিব খুজিছিলোঁ কিন্তু মই সুযোগ নাপালোঁ তাৰপিছত সিদিনাখনে মই ঘৰত আহি সিদিনাখনে ডান্স ক্লাছ জইন কৰিছোঁ আৰু তেতিয়াৰ পৰাই ডান্স কৰি আছোঁ তুমি এই যে ডান্সৰ ক্লাছত জইন কৰিলা বুলি ক'লা ক'ত কৰিছিলা MD মডাৰ্ণ ডান্স স্কুলত আৰু মোৰ ছাৰৰ নাম আছিল মৃদু দাস হয় তুমি নৃত্যক লৈ আৰু ভৱিষ্যতে কি কৰাৰ সপোন আছে মই নৃত্যক লৈ আগবাঢ়িব খোজোঁ মানে কোনো এটা ৰিয়েলিটি শ্ব'ত যদি চান্স পাওঁ সেইটোতো মানে সৌভাগ্যৰ কথাই হ'ব এটা লগতে পঢ়া শুনাটোও ঠিকমতে কৰি যাই আছোঁ আৰু কৰি যাম ভৱিষ্যতলৈ প্ৰিয় দৰ্শক আমি ৰুকসাৰৰ সৈতে আকৌ কথা পাতিম আৰু কিছু কথা আপোনালোকক জনাম এতিয়া আমি পুনৰবাৰ ৰুকসাৰৰ এটি নৃত্য চাই লওঁ আহক डफली बजा
मैं नाचूं तू नचा डबली वाले डबली तेरे बिन मैं क्या मेरे बिन तू क्या एक दूजे बिन हम अकेले दोनों के मन से मन के मिलन से लगते हैं सरगम के मेले हाय 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 तेरे बिन मैं क्या मेरे बिन तू क्या एक दूजे बिन हम अकेले दोनों के मन से मन के मिलन से लगते हैं सरगम के मेले तू तोड़ी के जोड़ी तू रखे के छोड़ी ये दिल किया तेरे हवाले डफली वाले डफली बजा मेरे घुंघरू बुलाते हैं मैं नाचूं तू नचा तेरी चम चम से मेरी डम डम से क्या रंग जाने लगा है आँखों के रस्ते तू हंसते हंसते दिल में समाने लगा है हाय 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 तेरी चम चम से मेरी डम डम से क्या रंग जाने लगा है आँखों के रस्ते तू हंसते हंसते दिल में समाने लगा है उन्हें भी दिखाओ उन्हें भी दिखाओ उन्हें भी बुलाओ कहाँ है ये दुनिया वाले डफली वाले डफली बजा मेरे घुंघरू बुलाते हैं मैं नाचूं तू नचा डफली वाले डफली ৰুকসাৰ তুমি এই সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি যাওঁতে তোমাৰ পৰিয়াল বা পিতৃ মাতৃ ওচৰ চুবুৰীয়াৰ পৰা সঁহাৰিটো কেনেকুৱা পাইছা মই মোৰ মা দেউতাৰ পৰাতো সম্পূৰ্ণ সঁহাৰিয়ে পাইছোঁ মোক মা দেউতাই বহুত ছাপোৰ্ট কৰিছে লগতে মোৰ ওচৰ চুবুৰীয়াসকলেও বহুত সঁহাৰি জনাইছে মোৰ মা দেউতাই এবাৰ মোক গুৱাহাটীলৈও লৈ গৈছিল ডান্স ইণ্ডিয়া ডান্সৰ অডিশ্যনত লৈ গৈছিল তাতে মই ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ডত চিলেক্ট হৈছিলোঁৱে তাৰপিছত মই মোৰ ডকুমেণ্টখিনি সকলোখিনি চাল তাতে এজৰ অলপ প্ৰব্লেম হোৱাত মই বাহিৰ হৈ আহিলোঁ তাতে মা দেউতাই মোক বহুত ছাপোৰ্ট কৰে বহুত ঠাইত লৈ গৈছে তেনেকৈয়ে তুমি যেহেতু ভিন্ন ঠাইত নৃত্য পৰিৱেশন কৰিবলৈ যোৱা তাত মানুহৰ সঁহাৰিটো কেনেকুৱা পাইছা এনে মই আজিলৈকে য'তে গৈছোঁ মানে ডান্স প্ৰগ্ৰাম কৰিবলৈ সকলোতে মোক সকলোৱে আদৰি লৈছে সকলোৱে মোক বহুত ভাল পাইছে আৰু মোৰ ডান্স চাই তেওঁলোকে বহুত আদৰ যত্ন কৰিছে তেওঁলোকেও মোক আদৰি লৈছে ঠিক আছে
তোমাক লগ পাই আমাৰ খুব ভাল লাগিল নিশ্চয় আমাৰ দৰ্শকসকলেও ভাল পাইছে তুমি আগবাঢ়ি যোৱা তোমালৈ আমাৰ সদ্ভাৱনা থাকিল শেষত কিবা ক'বা নেকি আপোনালোকে মোৰ ওচৰলৈ অহাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ দিছোঁ প্ৰিয় দৰ্শক আপোনালোকৰ ওচৰে পাজৰে যদি এনেকুৱা প্ৰতিভা আছে তেতিয়াহ'লে আমাৰ সৈতে যোগাযোগ কৰিব আমি বহুমুখী প্ৰতিভাসম্পন্ন অচিনাকি মুখবোৰ নাঙল জুৱলি ইউটিউব চেনেলৰ যোগেদি চিনাই কৰি দিবলৈ এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ নিশ্চয় আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ